ৱেলকাম টু মাই ইউটিউব চেনেল BK05 গাঁৱলীয়া দেখা। মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, মোৰো ভাল বাৰু। আজি বেলেগ এটা কামত আহিলোঁ। এয়া খুৰাহঁতৰ ঘৰত এয়া মছলা মাৰি আছোঁ। সিহঁতৰ লেট্ৰিনৰ টেংকি প্লাষ্টাৰ হৈ আছে, এয়া লাগি আছোঁ আৰু মানে প্ৰথম মছলা মাৰোঁতে আপোনালোকক দেখুৱাবলৈ নাপালোঁ। মানে কি হ'ল, তেতিয়া কেমেৰা ধৰা মানুহ নাছিলে আৰু সকলো কামে ব্যস্ত হৈ আছোঁ। গতিকে আজি আকৌ এইটো কামত আহিছোঁ। গৰু এৰাল দি আহিলোঁগৈ। আহিলে এয়া মছলা আমি ক'ৰ পৰা ক'লৈ নি আছোঁ চাই থাকিব। এয়া দেখিছে, পূৰা কামত ব্যস্ত, মিস্ত্ৰী লাগি আছে। মছলা আনি ইয়াত দি আছোঁ। এইটো টেংকিটো আজি কাম ইয়াতে কৰি আছোঁ আৰু এই গোলাটো মই বনাইছিলোঁ, কিন্তু কেমেৰা কৰা নহ'ল। মিস্ত্ৰী লাগি আছে, এয়া দেখিছেনে, একদম দুজন মিস্ত্ৰী লাগি আছে, দুজন যোগালী লাগি আছোঁ আমি। এয়া প্লাষ্টাৰ হৈ আছে এতিয়া। এইটো কাম আগৰ পৰা আমি কৰি আছিলোঁ, কিন্তু তেতিয়া ভিডিঅ' কৰা নাছিলোঁ, মোৰ মোবাইল নাছিল তেতিয়াহে ভিডিঅ' কৰিছোঁ। এয়া দেখিছেনে, তাতে ভিডিঅ'টো আগলৈ চাই থাকক। আমি আজি কি কাম কৰোঁ দিনত সকলোবোৰ দেখা পাই থাকিব ভিডিঅ'টো চাই থাকিলে। যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণে লাগি আছোঁ। ইয়াত দেখিছেনে, মছলা এয়া নিম, এতিয়া দিমগৈ মিস্ত্ৰীক। এয়া লাগি আছোঁ আৰু কামত। কোনে কি কাম কৰে জনাবচোন আপোনালোকে। মোৰ ভিডিঅ' চোৱা সকলক সুধিছোঁ আৰু চাহ খালোঁ, চাহ খাই লৈ এয়া উগা আহি গৈছে একদম পূৰা। ধৰকচোন, প্লাষ্টাৰ হৈ গৈছে। মানে প্লাষ্টাৰ হোৱাৰ পিছত ঘোলা মাৰে। আমাৰ যিসকল গাঁৱলীয়া তেওঁলোকে জানে বাৰু, কাৰণটো তেওঁলোকে দেখি মিস্ত্ৰী কি কাম কৰে। কিন্তু যিসকল মানুহ টাউনত বাস কৰে তেওঁলোকে গম নাপায়। গতিকে চাওকচোন, আমি যিটো লেট্ৰিনত শৌচ প্ৰস্ৰাৱ কৰোঁ, তাত গৈ যিটো টেংকি বনোৱা হয়, টেংকিটো কিমান সযতনে বনাবলগীয়া হয় চাওকচোন। এয়া দেখিছেনে, এইটো চিমেণ্ট দি আকৌ ইয়াক ঘোলা মাৰি দিয়া গৈছে, যাতে কোনোদিনে ইয়াৰ পৰা বাহিৰলৈ পানীটো লিক নকৰে। ইফালে আমাৰ দাদাজনে এয়া প্লাষ্টাৰ কৰি আছে আৰু আনজন দাদাই এয়া খোলা মাৰি আছে। এনেকৈ লাগি আছোঁ আৰু কামত। এতিয়া দুপৰীয়া সময় হৈছে, খাবও সময় হৈছে বাৰু। ভাত খাম আৰু ইয়াত আপোনালোকেও বাৰু দুপৰীয়া সাজ খাই লওক। ঠিক আছে, ভিডিঅ'টো আগলৈ চাই থাকক। এই ঘোলা বুলি যে কৈছিলোঁ আপোনালোকে, এইটো দেখিছেনে, চিমেণ্টটো এনেধৰণে পানীত মিক্সাৰ দিয়া গৈছে। এইটোকে আকৌ ৱালত প্লাষ্টাৰত ঘঁহি দিয়া যায়। এইটো আৰু এনেধৰণে প্ৰস্তুত কৰা গৈছে। অকণমান ফিনিচিংটো ভালকৈ মাৰা নাই। এনেধৰণে আৰু কামত লাগি আছে। মই যোগালী কৰিছোঁ, মই তেখেতলোকক এইবিলাক যোগাৰ ধৰি আছোঁ। আমাৰ দাদা লাগি আছে। বন্ধুসকল, এয়া কামৰ পৰা ঘৰলৈ আহি আছোঁ। আহোঁতে ছাগলীৰ কাৰণে খাদ্য লৈ আহিছোঁ। মানে কি হৈছে ধৰক, যিহেতু মই অকলশৰীয়া মানুহ, আপোনালোকে গম পাইছে। গতিকে মই সকলোবোৰ নিজেই কৰিবলগীয়া হয়। এয়া ছাগলীৰ কাৰণে আহাভাৱে পাত লৈ আহিছোঁ। এতিয়া গৰু আনিবলৈ যাম, গৰু এৰালতে আছে। এয়া পাত আনি আছোঁ। এনেধৰণে আহি আছোঁ আৰু ভিডিঅ'টো আগলৈ চাই থাকক। শুভ সন্ধিয়া বন্ধুসকল। এয়া চাৰিআলিলৈ গৈ অলপ মাছ আনিলোঁ। মাছ আৰু বিলাহী জাতিলাওৰ লগত বনাম বুলি ভাবিছোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ, চাওকচোন। এয়া মাছ ফ্ৰাই কৰিছোঁ আৰু ইয়াৰফালে ভাতটো পাতি দিছোঁ। মানে এইটো জাতিলাও লগত বিলাহী দি মাছ বনাম। আপোনালোকে ৰাতিৰ সাজটো কিহেৰে বনালে জনাবলৈ নাপাহৰিব। আমি এনেধৰণে আৰু ৰাতিৰ সাজটো খাম আৰু কোনে জাতিলাও বিলাহী দি মাছ খাই ভাল পায় কমেণ্টত জনাবচোন আপোনালোকে। দেখিছেনে, মাছটো লাগি ধৰিছে। অকণমান জুইটো কমি আছে, মানে সেইকাৰণে লাগি ধৰিছে। ভিডিঅ'টো আগলৈ চাই থাকক। আমি এনেধৰণে ৰাতিৰ সাজটো খাম আৰু
এই মাছটো ফ্ৰাই কৰি হৈ গ'ল, তাৰপিছত নমাই থৈ দিছোঁ আৰু বিলাহীটো ইয়াতে কাটি লৈছোঁ দেখিছেনে। ইয়াত দিলোঁ তেজপাত আৰু আদা নহৰু পিঁয়াজ। যিহেতু মোবাইলটো মানে ধৰিবলৈ মোৰ ষ্টেণ্ড নাই, গতিকে হাতেৰে ধৰিবলগীয়া হৈছে, সেইকাৰণে দিয়াখিনি নেদেখুৱালোঁ মছলা দিয়াখিনি। বাৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। আমি বাৰু ভাত খাম এনেধৰণেই ৰাতিৰ সাজটো আজি। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ যাচিছোঁ। আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক প্ৰেৰণা যোগাবলৈ আপোনালোকৰ মৰম স্নেহ কমেণ্ট কৰি যাব। ধন্যবাদ। আগলৈ এনেধৰণে ভিডিঅ' পাবলৈ ভিডিঅ'বোৰ চাই থাকিব।